Hi guys, good evening. আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া বাজিছে 4:45 আৰু মই যাবলৈ ওলাইছোঁ বিশাল। লগতে কাম দুটামানো আছিল, বতৰ বেয়া আছিল যিহেতু ওলাইও আহিব পৰা নাছিলোঁ। আগবেলা বহুত গৰম পৰিছিলে, সেইকাৰণে পাছবেলা যাম বুলি ভাবিলোঁ। আৰু মোৰ লগত যাব মোৰ লগৰ এজনী, তাই আহিব। মই তলতে ৰৈ আছোঁ এতিয়া। আমি এতিয়া যাবলৈ লৈছোঁ আৰু ভাবিলোঁ ওলাই যাওঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি দেখাব পাৰোঁ নাজানো। এইফালে এতিয়া আছোঁ আমি গড়আলিত, আৰু এইফালে শাৰী চাই আছোঁ চৰ্দাৰত। এতিয়া ভইচ অভাৰ দি থাকিব লগা হৈছে, লাজ কৰোঁ আচলতে ভিডিঅ' কৰি থাকিবলৈ তেনেকৈ মানুহৰ আগত, সেইকাৰণে এতিয়া ভইচ অভাৰ দি আছোঁ। আৰু শাৰী লোৱা হৈ গ'ল আৰু এতিয়া আমি আহি আছোঁ গ্লাছ চাবৰ কাৰণে। তাই গ্লাছ চাই আছে। বেলেগ কিবা লাগিছে, খাওঁ লাগি আছে। গৰম বহুত বেছিকৈ পৰিছে আৰু সেইকাৰণে ভাবিলোঁ আইচক্ৰীম খাওঁ, কিন্তু ইয়াত আইচক্ৰীম খাবলৈ আহি এইফালে শ্বেক লৈছোঁ। মই মেংগ' শ্বেক ল'লোঁ আৰু তাই ল'লে কেশৰ বাদাম শ্বেক। এতিয়া দুইজনী আহি আছোঁ খাই। আমি এতিয়া গৈ আছোঁ বিশাললৈ। সেইফালে হাতত মেংগ' শ্বেক আৰু এইফালে কেশৰ বাদাম শ্বেক। এডাল কি কৈ দে, কি হ'ল ইমানে হাঁহি উঠিছে। প্লাষ্টিক বেন কৰি দিছে যিহেতু, সেইকাৰণে পাইপডালো পোৱা নাই, কাগজৰ এডাল পাইপ। খাই থাকোঁতেহে গম পাইছোঁ মানে সেইডাল যে কাগজৰ আছিলে, নাচালোঁ তেতিয়া। দুইজনীয়ে ইমান হাঁহি উঠিছে, যোৱা নাই, ইমান চুপি আছোঁ আমি, যোৱা নাই। সেইকাৰণে মানে খুব হাঁহিলোঁ সেইটো কথাতে। আৰু ইফালে দুৰ্গতি মানে ইমানেই হৈছে, শাৰী কিনি পেলাইও এইফালে লৈ আছে তাই হাতত পলিথিন নাই। ইয়াত যেনে তেনে গোটাই মেলি লৈছোঁ আৰু তাকো পলিথিনটো পৰি থকা এটা মানে দোকানখনত পৰি থকা পলিথিন এটা লৈ লৈছোঁ। আৰু কওঁ যে যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিসকল মোৰ অলৰেডি মেম্বাৰ হয় তেওঁলোকক থেংক ইউ ছ' মাছ। পাইপ পেলাই এতিয়া এনেকৈ খোৱা হৈছে। আৰু এতিয়া আমি আহি পালোহি বিশাল। এইফালে ভাইটিৰ কাৰণে স্পৰ্টিং, ৰানিঙৰ কাৰণে স্পৰ্টিং আৰু পেণ্ট লৈছিলোঁ, হাফ পেণ্ট। এইফালে এতিয়া বেডশ্বীট চাই আছোঁ, ভাবিলোঁ বেডশ্বীট এখন লৈ যাওঁ। চাই আছোঁ আৰু লৈ যাওঁ বুলিয়ে ভাবিছোঁ। এইবোৰ বজাৰ কৰিছোঁ তাই। ভোকো লাগিছে, ভাগৰো লাগিছে, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু পকৰি আহিছোঁ। আৰু আহি গ'ল এইফালে আমাৰ খানা, আৰু খাই লওঁ আৰু এতিয়া ভিডিঅ' নকৰোঁ, একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। অ'কে ফ্ৰেণ্ডছ, মই আহি এতিয়া ঘৰ পালোহি আৰু এয়া ভাগৰ মাৰি আছোঁ, বহি আছোঁ ফেনৰ তলত। ইমান গৰম পৰিছে আৰু হ'লেও ভাবিলোঁ আজি আপোনালোকৰ লগত পনীৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। মানে কি হয়, ঘৰত যেতিয়া পনীৰ আনে ময়ে বনাবলৈ আগবাঢ়ি যাওঁ, মানে নিজেও খাই ভাল পাওঁ, সেইকাৰণে বেলেগ নবনালেও মানে পনীৰ বুলি ক'লে ভাগৰ চাগৰ চব উৰি যায়। আৰু ভাবিলোঁ সেইকাৰণে ভিডিঅ' কৰি দিওঁ আৰু মানে কাবেলী বুটৰ পনীৰ। মই নিজেও খাই ভাল পাওঁ, মানে আমাৰ ঘৰত পনীৰ আনিলে ময়ে বনাওঁ, যি পনীৰে নহওক মুঠতে মই বনাওঁ। আৰু ভাবিলোঁ সেইকাৰণে আপোনালোককো দেখাওঁ, মই বনামেই যিহেতু পনীৰ আছে, আৰু সেইকাৰণে মই নিজেই আগবাঢ়ি গৈছোঁ বনাওঁ বুলি। বলক তেনেহ'লে মোৰ লগত মই পনীৰ বনাওঁ আৰু আপোনালোকক দেখাওঁ।
এইফালে সৰু সৰুকৈ দুটা বিলাহী কুটি লৈছোঁ আৰু এইফালে মিহি মিহিকৈ পিঁয়াজখিনি কুটি লৈছোঁ। এইফালে আদা আৰু এইফালে নহৰু। আচলতে এইখিনি গ্ৰাইণ্ড কৰিব লাগিছিলে, পিঁয়াজ আৰু বিলাহীখিনি। মিক্সাৰটো বেয়া হৈ আছে কাৰণে এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে আলুখিনি কাটি ৰাখিছোঁ আৰু এইফালে এইখিনি তিয়াই ৰাখিছোঁ কাবুলী বুটখিনি আৰু এইখিনি পানীৰ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া কাটি ৰখা বিলাহী আৰু পিঁয়াজখিনি ইয়াতে দি দিম। এতিয়া এইখিনি 2-3 মিনিটমান সময়ৰ বাবে ভাজি ৰাখিম। এনেদৰে অলপ সময় ভাজি হোৱাৰ পিছত এতিয়া গেছটো অলপ ল' ফ্লেমত ৰাখিছোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনি ইয়াতে দি দিম। এইফালে আধা চামুচ নিমখ দি দিছোঁ ইয়াতে আৰু আধা চামুচ হালধি গুড়ি দিছোঁ। আকৌ এনেদৰে অলপ সময় লৰাই থাকিম। আৰু এইখিনি মিক্স কৰি ৰখা জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ ইয়াতে মিক্স কৰা আছিল, 1 চামুচ দিয়া হৈছে। আৰু এতিয়া এইফালে আলুখিনি দি দিছোঁ আৰু এইফালে তিয়াই ৰখা কাবেলী বুটখিনি ইয়াতে দি দিম। আৰু 2টা কেঁচা জলকীয়া এড কৰিছোঁ। অলপ সময়ৰ কাৰণে গেছটো হাই ফ্লেমত ৰাখি দিছোঁ। আৰু 1 কাপ পানী এড কৰিছোঁ। অলপ সময়ৰ বাবে এতিয়া এইখিনি ঢাকি ৰাখিম আৰু মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। আলুখিনি সিজাৰ পিছত এতিয়া মই পনীৰখিনি ইয়াতে দি দিম। পনীৰখিনি মই ভাজি লোৱা নাছিলোঁ আগতীয়াকৈ, আপোনালোকে ভাজিও ল'ব পাৰে। এইফালে পনীৰখিনি বনাই হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ফেমিলিৰ মেম্বাৰ হৈ যাওক, আমাৰ ফেমিলিৰ মেম্বাৰ হৈ যাওক।